প্ৰাণদীপ জ্যোতি ব্লগছৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যোৰহাট কেন্দ্ৰগুৰি কেন্দ্ৰীয় মহাবিদ্যালয় যিখন আছে যোৰহাট চেণ্ট্ৰেল কলেজ বুলি আমি চিনি পাওঁ সেই বিদ্যালয়খনৰ আজি সাংস্কৃতিক শোভাযাত্ৰাটোৰ আৰম্ভণিৰ পৰা মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ চাই থাকক এই ভিডিঅ'টো স্কিপ নকৰিব মই জ্ঞানজ্যোতি বুক ষ্টলৰ পৰা আপোনালোকক আৰম্ভ কৰিছোঁ শেষলৈকে দেখুৱাম ধন্যবাদ আপোনালোকে দেখিছে এয়া যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰা তো আমি দেখুৱাই আছোঁ আজি 20 জানুৱাৰী 2024 যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰা এওঁলোকে নাৰা লগাই গৈছে নাৰী শক্তি জিন্দাবাদ কলেজৰ মহাবিদ্যালয় সপ্তাহ উপলক্ষে তেওঁলোকে সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিছে আৰু ইয়াত বিভিন্ন ধৰণৰ কালচাৰেল কিছুমান দেখুওৱা হৈছে মই আপোনালোকে দেখুৱাই আছোঁ প্ৰাণদীপ ব্লগছৰ পৰা এওঁ ষ্টেচু বনি আছে কৃষ্ণকান্ত সন্দিকৈ আৰু তৰুণ গগৈৰ লগতে এয়া আহি আছে যাদৱ পায়েং অনুৰাধা শৰ্মা পূজাৰী তেওঁলোকে ষ্টেচু বনি পেলাই গৈ আছে আৰু লগতে বিজয়া চক্ৰৱৰ্তী জুবিন গাৰ্গ এই আমাৰ জুবিন দা হাই জুবিন দা ডিপাৰ্টমেণ্ট অফ ইংলিছ ডিপাৰ্টমেণ্টৰ এওঁলোকে খুব সুন্দৰ পৰিৱেশন দিছে আমাৰ অসমীয়া কালচাৰটো লৈ পেলাই চ' আমি দেখুৱাবলৈ পাই চেষ্টা কৰিছোঁ এইটো কেন্দ্ৰীয় মহাবিদ্যালয় সপ্তাহ উপলক্ষে সাংস্কৃতিক শোভাযাত্ৰা আৰু কালচাৰেল আটাবাদী সমূহ হেবিটছ সমূহ আগাষ্টাৰ আগৰ আদিম কালৰ মানুহৰ পৰা আদি কৰি সকলো দেখুৱাইছে হোমো চেপিন্স সকলোখিনি দেখুৱাইছে খুব সুন্দৰ পৰিৱেশ এটা সৃষ্টি কৰিছে তেওঁলোকে যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ পৰা আজি 20 জানুৱাৰী 2024 সকলো আপোনালোকে দেখিছে খুব ধুনীয়াকৈ তেওঁলোকে পৰিৱেশন কৰিবলৈ চেষ্টা কৰিছে খুব ধুনীয়া পৰিৱেশন কৰিবলৈ চেষ্টা কৰিছে এয়া জয়মতী জয়মতী চাউলুং চুকাফা সকলো এয়া আহোম সম্প্ৰদায়ৰ এয়া আৰু অসমৰ অভিনেতা দলত কেনেকৈ কাম কৰে সেয়াও দেখুৱাবলৈ চেষ্টা কৰিছে এয়া আমাৰ আন্দোলন এয়া বুৰঞ্জী বিভাগৰ পৰা আহি আছে এওঁলোক হিষ্ট্ৰী কালৰ পৰা আহিছে বাঙালী দৰা কইনা এওঁলোক দৰা কইনা তেওঁলোক মুছলমান সম্প্ৰদায়ৰ পৰা আদি কৰি দেখুৱাইছে যিহেতু দৰ্শন বিভাগ তেওঁলোকে দেখুৱাই আছে সকলোখিনি আমাৰ নিজৰ এগ্ৰিকালচাৰেল ছেক্টৰটো ইয়াত দেখুওৱা হৈছে আৰু ইয়াত আহিলে আমাৰ চহা জীৱনৰ দৈনন্দিন জীৱনত ইয়াত দেখুৱাই আছে তেওঁলোকে কেনেকৈ কাম কৰে চাওক ইয়াত খুব এটা সুন্দৰ পৰিৱেশ দেখুৱাইছে আপোনালোকে ইয়াত খুব সুন্দৰ পৰিৱেশ চহা জীৱনৰ আৰু আহি আছে আমাৰ তাঁতৰ শালত আমি সপোন ৰচোঁ হয় আমি অসমীয়া সংস্কৃতি আমাৰ অসমীয়া জীৱনে আমি তাঁতৰ শালত সপোন ৰচোঁ এয়া চাওক তাঁতৰ শালত আমি সপোন ৰচোঁ এয়া দেখি আছে আপোনালোকে তাঁতৰ শালত আমি সপোন ৰচোঁ আৰু আহি আছে এওঁলোকো আহি আছে এয়া আহি আছে আমাৰ মাছ কিমান মাছৰ দাম কিমান কি মাছ আছে মোৱা কিমান পোৱা কিমান একদম নমুন গাঁও এতিয়া শিক্ষিত সমাজ আমাৰ শংকৰ গুৰু আদৰ কৰে এওঁলোক আহিছে জয়গুৰু শংকৰ এয়া আহিছে আমাৰ বিহু সম্প্ৰদায় আমাৰ অসমীয়া বিহু আমি অসমীয়া ডেকা গাভৰু তেওঁলোকে কাগজ লৈ আহিছে খুব সুন্দৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে খুব ভাল লাগিছে যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ এই সাংস্কৃতিক যোনটো দিন আপোনালোকে দেখিছে আমি দেখুৱাই আছোঁ খুব মজা লাগিছে আজিলৈ ইমানতে ধন্যবাদ জ্ঞানজ্যোতি বুক ষ্টলৰ স্বত্বাধিকাৰীয়ে তেওঁ অকণমান লাজ পাইছে আমাৰ কেমেৰাৰ সন্মুখত কথা ক'বলৈ বাৰু ঠিক আছে একো দিগদাৰ নাই কিন্তু তেওঁ ভাল পাইছে তেওঁ দোকানৰ সন্মুখেদি ইমান এটা সুন্দৰ শোভাযাত্ৰা পাৰ হৈ গ'ল আৰু তেওঁৰ লগতে মই কৈ দিছোঁ যোৰহাট কেন্দুগুৰি তিনিআলিত জ্ঞানজ্যোতি বুক ষ্টল স্বত্বাধিকাৰীৰ নামটো হ'ল আপোনাৰ প্ৰকাশ দত্ত তেওঁৰ দোকানলৈ আহিব মোবাইলৰ ৰিচাৰ্জ মোবাইলৰ ৰিপেয়াৰিং
এডুকেশ্যনেল যিকোনো কিতাপৰ পৰা আদি কৰি চিম উলিওৱাৰ পৰা আদি কৰি সকলোখিনি সুবিধা আপোনালোকে ইয়াত পাব আৰু একেবাৰে কম খৰচত পাব। ধন্যবাদেৰে মই প্ৰাণদীপ, আকৌ এবাৰ লগ পাম।